অৱশেষত ৰাইজ একদম তাৰমানে এনেকুৱা তাৰমানে সেইটো বিয়েৰ বটল চাক দেখিলে এইটোকে কালি তাৰমানে এটাকো খাব নোৱাৰোঁ চাক আধা আধি খালোঁ দেন তেন খাবলৈ তাৰমানে ইমানে ভয় কৰোঁ ইমানে মাইকী তাৰমানে মদ খাবলৈ ইমানে ভয় কৰোঁ গম পাইছে না নিজৰ এক্স গাৰ্লফ্ৰেণ্ড যাওঁতো তাৰমানে ইমান খোৱা নাছিলোঁ তাৰমানে গম পাইছে না এতিয়া তাৰমানে তথাপিও মই খাব নোৱাৰিলোঁ আধাটো খালোঁ আধাটো পেলাই দিলোঁ তো নমস্কাৰ বন্ধুসকল কি ক'ম আৰু নমস্কাৰ ক'বলৈও কিবা লাগিছে আপোনালোকক গম পাইছে না আকাশে গাতে ল'বলে মন সাগৰ তলিত শুবৰে মন একদম তাৰমানে কি ক'ম তাৰমানে চকুত টোপনি নাই একদম 4টা বাজিলে ৰাতিপুৱালৈকে আৰু গম পাইছে না চকুত টোপনি নাই একদম তাৰমানে এনেকুৱা তাৰমানে মনটো তাৰমানে এক্স গাৰ্লফ্ৰেণ্ডক যেতিয়া মই যেনেকৈ এৰি মানে বেৱফা ঢকা হৈ গৈছিলে মোৰ লগত বহুত তাৰমানে বেকাৰ হৈ গৈছিলে ঠিক তেনেকৈ একদম এক্স গাৰ্লফ্ৰেণ্ড যেনেকৈ গুচি যাওঁতে মোৰ ইমান তাৰমানে দুখ লাগিছিল বহুতে লাগিছিল 100% লাগিছিল পাগল হৈ গৈছিলোঁ কিন্তু মোৰ জুবিন দা যেতিয়াৰ পৰা মই হেৰালে বুলি যে শুনিছোঁ কিন্তু যে মই অনুভৱ কৰা নাই আছেই কিন্তু যে মই এনেকুৱা পাগল হৈ গৈছোঁ তাৰমানে কি ক'ম তাৰমানে একদম নোখোৱা বস্তুটো খাবলগীয়া হৈছে একদম বৰষুণ দিছে বৰষুণ চিপচিপিয়াই দি আছে তাকো মই অলপ গৰম কাপোৰ এটা পিন্ধিব লাগে ইমানো গৰম ঠাণ্ডা লগা নাই তথাপিও কি কৰিব লাগে এই পানী আনিব যাওঁ টিং এটাত আপোনালোকে টিং নকয় আৰু তামিলনাডুত হা তাৰমানে আনিব যাওঁ তাৰমানে টিংটো নিনিয়াকৈ দোকানত গৈছোঁ দোকানৰ পৰা আকৌ আহিছোঁ ঘূৰি কেনে মানে মাইণ্ডটো তাৰমানে অকল জুবিন দা যেনেকৈ এজন ছোৱালী ভাল পালে বেকাৰ হৈ গ'লে তাৰ নাম ঠিক তেনেকৈ এনেকুৱা তাৰমানে বহুত তাৰমানে ইমানে খুন্দা মাৰিছে কান্দিব নাজানো বেলেগৰ নিচিনা এতিয়াই কান্দিলোঁ কাইলৈ হাঁহি ল'ম কিন্তু অন্তৰত যে কান্দাটো যে কিন্তু কেতিয়াও পাহৰিব নোৱাৰি ঠিক তেনেকৈ জুবিন দাক কিমান কোটি কোটি মানুহে যে কান্দি আছে সেইটো ভগৱানটো শ্ৰীকৃষ্ণ ভগৱানেও একদম তাৰমানে হাৰ মানি যাব গম পাইছে না একদম কৈছোঁ ন ভগৱানটো যিমান হেৰি আছে অধিকাৰ আছে এজন মনুষ্য অধিকাৰ আছে হা এজন মনুষ্য অধিকাৰ আছে শ্ৰীকৃষ্ণ কলিযুগৰ শ্ৰীকৃষ্ণ আমাৰ জুবিন দা গম পাইছে না ঠিক তেনেকুৱা একদম এনেকুৱাই ভাল পায় মানুহে হা একদম ক'ব নালাগে এতিয়া আমি শাস্ত্ৰত পোৱা মতে বা বেলেগত পোৱা মতে পুৰাণত পোৱা মতে যমদূতে নিব আহে বুলি কয় টানি কেনে ৰছীত বান্ধা দেখায় কিন্তু আপোনাৰ স্বয়ং ভগৱন্ত নিজে আহিব যে জুবিন দাক স্বয়ং ভগৱন্ত আহিব পুণ্য নৰক আৰু এখন দৰ্জা থাকে মধ্যমীয়া সেইখন অলপ কষ্ট হয় নৰকটো একদম 100% হেৰি বেয়া হয় কিন্তু জুবিন দা একদম পুণ্য দৰ্জাখন নিজে গুৰ মাৰি কেনে একদম নিজে যাব পাৰিব ইমান তাৰমানে জুবিন দা তাৰমানে ইমান তাৰমানে মানুহে ভাল পায় মানে জুবিন দাৰ কাৰণে একদম দৰ্জা খোলা আছে কিন্তু অসমত এতিয়া 4টা বাজিলে মানুহ হোৱা নাই গোটেই চাকি বাতি নুমাইছে যদিও জ্বলাইছে কিছুমানে ইমান পাগল হৈছে মই ইমানটো কেলৈ ক'লে নিউজবিলাক চাইছোঁ ল'ৰাবিলাক একদম তাৰমানে দাবী কৰিছে কিবা কৈছে মানে কি ক'ম মোৰ চাক ভয়ত এইটো লুকাই আছে এইটো খাবলৈ ইমান ভয়কৰ লগৰটোৱে খাই দে ইউটিউবত চিনাকি খালি নাম নকওঁ মই খাই দে এতিয়া খুলিলোঁ হা খাবলৈও ভয় লাগে তিতা হৈছে এইটো এক্স গাৰ্লফ্ৰেণ্ড জাংটো মই তাৰমানে মদ খাবকৈ ভয় লাগে চাটনি খাই থাকোঁ আমাৰ আগতে এক্স গাৰ্লফ্ৰেণ্ড জাংটো খানিছিলোঁ জুবিন দাৰ কাৰণে মই একদম তাৰমানে নেখালোঁহেঁতেন লগতে খাই দে তাৰমানে মই এনেকুৱা তাৰমানে মদৰ কাৰণে বহুত ভয় খাওঁ লাগিলে মই দব খাই দিম ইমান এনেকুৱা হৈ গৈছিলে কিন্তু জুবিন দা যেতিয়াৰ পৰা হেৰাই গৈছে বুলি শুনিছোঁ মনটো তাৰমানে কি ক'ম একদম মোবাইলতে ভং বকি আছোঁ নিজে ভং বকি আছোঁ তাকো যোনদিনাখন ঢুকাইছে শুকুৰবাৰে মোৰ জন্মদিন মই তাৰমানে ইমান ভাল পাওঁ মই হৃদয়ৰ পৰা কৈছোঁ মই কান্দিব তাৰমানে
কান্দি দেখুৱা নাই কিন্তু অন্তৰত মোৰ কান্দি আছে এতিয়া কান্দিছোঁ এতিয়া ভাল হ'ব সেইটো কান্দা যোনটো মানুহে বেছি মুখত কান্দে তাৰ হৃদয়ত বেছি নাকান্দে গম পাইছে আমাৰ হৃদয়ত বাহিৰত হাঁহি থাকোঁ কিন্তু হৃদয়ত বহুত কান্দি আছে বাহিৰত কিছুমান মানুহে পিছলাঙি কয় ধেমালি কয় জিতি কৈ থাকে কিন্তু অন্তৰত কি থাকে কোনো নাজানে গম পাইছে না দূৰৰ পৰা পাহাৰখন দেখিবলৈ সুন্দৰ কিন্তু কাষত গ'লে গম পোৱা যায় তাত থাকে জেং জাবৰ কি থাকে গম পাইছে না বহুত তামোল মই তাৰমানে ভাষাৰে বুজাব নোৱাৰোঁ মই এইটো কেনেকৈ খাম তাকে মই আনি ল'লোঁ আনি ল'লোঁ মই এইটো কেনেকৈ খাম তো মই তাকে ফুলকৈ আছে চাক এতিয়া খুলিছিলোঁ এতিয়া এইটো দেখিছে তাৰমানে মই বুজি পোৱা নাই গম পাইছে না তো জীৱনত তাৰমানে মই এইবিলাক ভয় লাগে তাৰমানে গিলাচটোলৈ চাই থাকোঁ লগৰবিলাকে চুলাই তাৰমানে এনেকৈ ককাই বা কোনোবাই এদি চুলাই খাই থাকে গিলাচত মই পানী খাই থাকোঁ মই মাংস খাই থাকোঁ বা মাছ ফ্ৰাই হ'লে মাছ খাম গাহৰি হ'লে কিবা এটা খাই থাকোঁ তাৰমানে ঠিক তেনেকুৱা আছিলোঁ কিন্তু জুবিন দাৰ কাৰণে চাটনি নাই আজি জুবিন দাৰ কাৰণে তথাপি খাবলৈ ইমান সাহস হৈছে মৰি গ'লে মৰি যাম তাৰমানে গম পাইছে না লাগিলে একদম কলিজা একদম বাট হৈ যাক যি হওক হৈ যাক তাৰমানে ইমানে খাম লাগিছে তাৰমানে ইমানে কি কম লাগিছে তথাপি তাৰমানে জুবিন দাৰ কাৰণে তাৰমানে ইমান তাৰমানে বেয়া লাগিছে তাৰমানে কেমেৰাৰ আগত কি বকিছোঁ মই নিজেই নাজানো গম পাইছে পাছত আপোনালোকে কমেণ্ট কৰি কিনে জনাব মোক কিন্তু ছাবস্ক্ৰাইব কিবা নালাগে যদি মোক বেয়া পাইছে মদটো মই নাখাব মই সভ্য বুলি নিজেও নকওঁ কিন্তু মই আজি খাবলগীয়া বাধ্য হৈছোঁ মানে লগৰটো কৈছে খাই থাকে টোপনি একদম চকুত টোপনি নাই একদম কি কওঁ কি নকওঁ ক'ত যাওঁ ক'ত নাযাওঁ তাৰমানে ক'ৰবালৈ গ'লোঁ তাৰমানে পাহৰি থাকোঁ মাৰ্কেট কৰিব যাচোন কিবা বস্তু এটা ল'বলৈ কিবা এটা লৈ পাইছোঁ গম পাইছে না মনটো তাৰমানে এনেকুৱা হৈ গৈছে মই তাৰমানে ভাবি পোৱা নাই কৃষ্ণ ভগৱানে যি কয় একদম কিন্তু মই এইটোৱে জুবিন দা যে ইমান পুণ্য হ'ব মই জানো 100 বিশ্বাস আছে খালি যে আমাৰ মাজৰ পৰা যে নোহোৱা হৈ গ'ল সেইটোৱে মেইন কথাটো বেয়া লাগে জুবিন দাটো একদম 110% পুণ্য আছে একদম ভাল জেগাত গৈছে এনেকুৱাই জেগাত গৈছে শংকৰ গুৰু যেনেকুৱা জেগাত গৈছে এখেতো এনেকুৱা গুৰু হয় এখেতো এনেকুৱা গৈছে কিয় শংকৰ গুৰু সমান গৈছোঁ কেলৈ ক'লে এতিয়া আপোনাৰ নামঘৰত জুবিন দা গান বজে হৰি নাম বজে দিহা নাম বজে বিহু গান বজে কিবা মুঠতে হিন্দী গানৰ মানে ক'ব নালাগে একদম তাৰমানে ইমানে পুণ্য পাইছে বাপৰে সোণতকৈ সোণ একদম ডায়মণ্ড ক'ব লাগিব ডায়মণ্ড এনেকুৱা ডায়মণ্ড তাৰমানে মানুহে তাৰমানে ইমানে তাৰমানে এতিয়া তাৰমানে গুৱাহাটী তাৰমানে দহাত আপুনি যাবলৈ চিন্তা কৰিব লাগিব গম পাইছে না ধুনীয়া দহা আমি যেনেকৈ পাতোঁ চিন্তা কৰিব লাগিব তাৰমানে মানে নোৱাৰিব তাৰমানে যাবলৈ আমাৰ উপায় নাই আমি দুখত একদম টোপনি চোপনি লগা নাই কি বকিছোঁ যে আপোনালোক কৈ দিব দেই মোৰ নেখাংতে নিচা হ'ল অকণমান চেলেক এটা দিছিলোঁ মোৰ বিশ্বাস কৰিব এনেকৈ কৈ নেখাংতে নিচা লাগিছে অকণমান কেনেকৈ যে খাম তাৰমানে একদম মাইকী গম পাইছে না মই জীৱনত মদ নোখোৱাকৈ বেয়া বস্তু নোখোৱাকৈ ঠিক কৰিম কিন্তু মই চাওক এইডোখৰ খাইছোঁহে মই কি বকিছোঁ মই নিজেই নাজানিছোঁ গম পাইছে না এনেকুৱাই বেয়া লাগিছে তাৰমানে ক'ব নোৱাৰোঁ দেই আপোনালোকে তাৰমানে কমেণ্ট কৰি ক'ব মোক যদি কোনোবাই যদি এই ভিডিঅ' চাই যদি মানে মদটো নাখাব খাবই এইটো এনেকুৱা হৈছে কোনোবাই যদি মোক ভিউজ কিবা কিবি মতলব নাই তাৰমানে গম পাইছে না এইটো মতলব নাই মই আজি 2 মাহ ভিডিঅ' দিয়া নাই 2 মাহ মই ভিডিঅ' দিয়া নাই মোক যদি বেয়াও পাইছে ডাইৰেক্ট আনছাবস্ক্ৰাইব কৰি দিব যদি ছাবস্ক্ৰাইব কৰি আছে ডাইৰেক্ট আনছাবস্ক্ৰাইব কৰি দিব ন' টেনশ্যন গম পাইছে না এতিয়া মোৰ মেক্সিমাম 400 না কিমান আছে বৰ বেছি নাই মুঠতে 400 জিৰ' হৈ গ'লো মতলব নাই মোৰ ছ'চিয়েল মিডিয়াৰ লগত মুঠতে মোক অকল লগৰবিলাক কথা পাতিবলৈ টকা পইচা ভিউজ কিবা কিবি এইবিলাক মোৰ আং বাং মোক নালাগে গম পাইছে না মোৰ যে মানে এনেকুৱা তাৰমানে একদম ক'ব নালাগে
জুবিন দাই ইমান দুখীয়া মানুহৰ কাৰণে সহায় কৰিছিলে কাৰোবাক কিবা বেমাৰ আজাৰ তাৰমানে মই ক'ব নোৱাৰোঁ তাৰমানে ভাষা নাই সকলোৱে জানেই এইটো কথা বেয়া লাগিছে তাৰমানে সকলোৱে জানেই সেইকাৰণে এইটো খাং মানে নোৱাৰিছোঁ টোপনি যাব লাগিবতো মেইন কথাটো লগৰজনেও কৈছে লগৰজনেও ইউটিউবত চিনাকি লগৰজনেও কৈছে খাই দে টোপনি যাব লাগিব 4টা বাজিলে আপোনালোকে নিশ্চয় চাংতে অলপ ধৰা পৰিছে এতিয়া পোহৰ হ'ব হৈছে হা পোহৰ হ'ব হৈছে গাড়ীবিলাক চলিছে পোহৰ হৈছে আপোনালোকে দেখিলে গম পায় 4টা বাজিছে পোহৰে হৈছে দেখিলে মোৰ চকুত টোপনি নাই মোৰ বেয়া লাগিছে মোৰ তাৰমানে বেয়া টোপনি হৈছে খাবলৈও ভয় লাগে মই কেনেকৈ খাম তাকে মই চিন্তা কৰিছোঁ চাওক এইডোখৰ গৈছে এক আঙুলো যোৱা নাই খাবলৈ ভয় কৰোঁ হা বেয়া লাগিছে তাৰমানে বহুত বেয়া লাগিছে মতা মানুহ জন্ম লৈ তাৰমানে মই খাব নোৱাৰোঁ বহুত বেয়া লাগিছে আৰু জুবিন দাৰ কাৰণে মই চাওক জুবিন দাৰ কাৰণেও মোক এঘোটা দুঘোটা হৈ হ'লেও মই খতম কৰিম গম পাইছে নাই শেষলৈ খতম কৰিম জুবিন দাৰ কাৰণে মই চব কৰিব চেষ্টা কৰিম আপোনালোকে মোৰ ভিডিঅ' চাই কেনে কিবা যি ক'লেও মতলব নাই পাগল ক'লেও মতলব নাই কিন্তু জুবিন দাক যে হেৰা লওঁ এইটো তাৰমানে মোৰ একদম তাৰমানে নিজকে তাৰমানে জুবিন দা য'ত গৈছে কিন্তু ভাল জেগাতে গৈছে কিন্তু এদিন ভিডিঅ' বনাম একেলগতে হিষ্টৰী নিচিনা থ'ম ৰাখিম ভিউজৰ কাৰণে নহয় এদিন জুবিন দা ভিডিঅ' বনাই কেনে একেলগত ফটো চটো কিবা কিবি ভিডিঅ' বনাই কিবা মানে আশা এটা আছিলে ছ'চিয়েল মিডিয়াত থৈ দিম পাব্লিকক যেন থৈ দিম হা অকল বেলেগে নাচালোঁ তাৰমানে নিজে কেতিয়াবা মনত পৰিব চাম মই এনেকুৱা এটা আশাই হৈ থাকিলে যে নিৰাশা হৈ থাকিলে যে মই তাৰমানে একদম তাৰমানে কি বকিছোঁ তাৰমানে মই নিজে নাজানো এই নেখাংতে মই পাগল হৈ গৈছোঁ আপোনালোকে চাওক এইটোৱে খুলিছিলোঁ অকল এক আঙুল খতম হৈছে চাওক খাবই নোৱাৰিছোঁ কি কৰিম তাৰমানে মই নিজে নাজানো গম পাইছে না মই কি বকিছোঁ কি নাই বকা তাৰমানে মই নিজেই ক'ব পৰা নাই গম পাইছে না কিন্তু এটা কথাই মই জানো সত্য জুবিন দাই যি ক'লোঁ তাৰমানে ইমান ধনী মানুহ হৈ কেনে কিছুমান দুখীয়া অলপ মধ্যমীয়াবিলাকে চাবচোন ফুটনিবিলাক কিবা কিবি দেই কিন্তু জুবিন দা ইমান ধনী হৈ কেনে ইমান তাৰমানে দুখীয়া মানুহকেইটা ভাবুতি বা সৰু নিচিনা একদম তাৰমানে লগৰ নিচিনাকৈ তাৰপিছত ঘৰত একদম ৰাতিপুৱাই ক'ৰবাত বেমাৰ ক'ৰবাত স্কুল ফিজ কিবা কিবি দুখীয়া মানুহক সহায় ৰাতিপুৱাই লাইন লগা নিচিনাকৈ আহে কিবা দৰখাস্ত কিবা এইবিলাক নিউজ পাইছোঁ জুবিন দাৰ সাক্ষাৎকাৰ পাইছোঁ কিন্তু বেয়া লাগে ইমান সহায় কৰা মানুহজন যে পুণ্য নহ'ব সেইটো ইম্পচিবল এটা হ'বই তাৰমানে গম পাইছে না একদম জেগাত পাই গৈছে কিন্তু আমাৰ হৃদয়ৰ পৰা যে গ'লগৈ আৰু গান গাবও নালাগিছিলে টকা পইচাও নালাগিছিলে ধুনীয়াকৈ বিন্দাছ জীৱনটো কটাব পাৰে বিন্দাছ বহি মোৰ তেনেকুৱা লাগিছে হে চুৰ যোৱাৰ ভিতৰতে বুদ্ধি আহিছে গম পাইছে না বহুত বেয়া লাগিছে জুবিন দাই আৰু গান গাব নাই কৰতল কমল আৰু যদি জুবিন দাৰ নিচিনাও যদি আহে নহয় এতিয়া জুবিন দাৰ নিচিনা আছে না আহিব এইটো সম্ভৱ কেতিয়াও নহয় গম পাইছে না যদিও আহে না সুৰটো নিমিলিব ছেকেণ্ড কথাটো হ'ল কৰতল কমল দহ দয়ন মানে আকাশ হচৰি গান থকা পৰা যে একেবাৰে একদম চন্দ্ৰবিন্দুলৈকে যে গালে খটোত নাই নেকি খটোতো আছে গান গটোতো আছে ঘটোতো আছে উঙটোতো আছে প্ৰথম চটোতো আছে দ্বিতীয় চটোতো আছে চবতে আছে কিন্তু কৰতল কমল গাব লাগিব ডাইৰেক্ট কথা আৰু আহিব এইটো ইম্পচিবল মই তাৰমানে কি বকিছোঁ মই নিজে নাজানো নোখোৱাৰ আগত তাৰমানে মোৰ ফিটিং আপুনি বিশ্বাস নকৰিব এক আঙুল হৈছে মই খাবলৈ মই আধা ঘণ্টা ইমানখিনি লাগিছে গম পাইছে না জুবিন দাৰ কাৰণে আজি কি খালোঁ ব্ৰিটিছ ইম্পেটাৰ নেকি এইটোৱে খাবলৈও ভয় লাগে তথাপিও চেষ্টা কৰিম চেষ্টা অখাদ্য একো নাই আজিৰ পৰা যাতে মই নাখাওঁ মোৰ তাৰমানে ইমান ইণ্টাৰেষ্টো নাই মই কি কৈছোঁ মই নিজে নাজানো আপোনালোকে ভিডিঅ' চাই কেনে মানে মই নোখোৱাৰ আগতে মই ফিটিং জানে না মই যিমান জুবিন দাৰ কাৰণে পাগল আৰু সকলোৱে আশীৰ্বাদ কৰিছে মই জানো নক'লেও হ'ব আপোনালোকক
সকলোৱে আশীৰ্বাদ কৰিছে, সকলোৱে চাকি জ্বলাইছে। মই ইমানতে জানো, মই কিন্তু চাকি জ্বলোৱা নাই, মই হৃদয়ত মই জ্বলাইছোঁ। আৰু মই ভগৱানৰ লগত বহুত তাৰমানে বহুত বেষ্ট ফ্ৰেণ্ড ক'লেও বেয়া নহয় ভগৱানৰ লগত, প্ৰথম কথাটো। কিন্তু মই কি কৰিছোঁ নিজে নাজানো, কিন্তু মোৰ হৃদয়তে মই চাকি জ্বলাইছোঁ। একদম ভগৱানক মই হৃদয়ৰ পৰা তাৰমানে মানে মানুহে যে এনেই চাকিখন জ্বলাই মানে হৃদয়খন যদি ইমান হেৰি নহয়, ইমান মানে হৃদয়খন ভাল হ'বলৈ গম পাইছে না। যদি এনেকৈ বাহিৰত আপুনি ভিতৰখন যদি বেয়া গম পাইছে না, বাহিৰত মই ভাল হ'লোঁ ভিতৰত যদি বেয়া, সেইটো কথা নহয়। কিন্তু মই হৃদয়ৰ পৰা যে ইমানে পুজিছোঁ, মই ডিউটিত আছোঁ। মই এনেকৈ আপোনাৰ 4টা যে বাজিব, 4:30 যে বাজিব, তাৰমানে ইমান তাৰমানে টাইমলৈকে মই কেতিয়াও নাথাকোঁ। মই শুই থাকোঁ মেক্সিমাম 12টা 1টা বজালৈ শুই থাকোঁ, 11টাতে শুই থাকোঁ, কেতিয়াবা 2টাতে শুই থাকোঁ, ইমান দেৰিলৈকে নাথাকোঁ। কিন্তু জুবিন দাই হেৰাই যোৱাৰ পৰা তাৰমানে মোৰ তাৰমানে কি ক'ম, তাৰমানে চকুত টোপনি নাই, ৰাতিপুৱালৈ আৰু 4:30 বাজিব হ'ল, মাথা বেয়া হৈছে মোৰ এতিয়া। সেয়া আপোনালোকে আশীৰ্বাদ কৰিব সকলোৱে, যাতে আৰু পুণ্য হ'বই বাৰু, তথাপিও আশীৰ্বাদ কৰিব। একদম শ্ৰীকৃষ্ণৰ ভগৱানৰ নিচিনা, আৰু যাতে পাবলৈতো আশা নাই, যাতে আহিবলগীয়া দিনবিলাক ডাঙৰ তাৰমানে একদম বিৰাট ডাঙৰ তাৰমানে জুবিন কিংছ ফুলত ডাঙৰ তাৰমানে এৰিয়া ডাঙৰ তাৰমানে বনিব লাগে। কিন্তু সকলোৱে তাৰমানে দাবী কৰিব, মই জানো সকলোৱে দাবী কৰিব, এইটো মই জানো। একদম ডাঙৰকৈ বিল্ডিঙত থাকি ওখ হ'ব, বিল্ডিঙৰ হ'বনে হ'ব, মই তাৰমানে নিচা হৈ গৈছে দেই, মই তাৰমানে ইমান এয়াঙৰ খাংটি নিচা হৈ গৈছে। বিল্ডিঙত থাকি ওখ নহয় বাৰু, বিল্ডিঙৰ সমান ধৰক ইমান ডাঙৰ ওখ বনিব, লাগিলে কোটি টকা খৰচ হওক, পাব্লিকে দিব, দাবী কৰিব। এজন মানুহে এটকাকৈ দিলেও কোটি টকা হয়, কিন্তু এজন মানুহে লাখ টকা দিব পৰা মানুহ আছে। আমাৰ লেখীয়া মানুহে দিব, দুখীয়া মানুহ। জুবিন দাক ইমান ভাল পায় মানুহে, প্ৰত্যেকে দিব, গম পাইছে না। সেইকাৰণে এইটো গভৰ্ণমেণ্টে ল'ব নালাগে, পাব্লিকে ল'ব এইবিলাক, গম পাইছে না। একদম তাৰমানে কি বকিছোঁ তাৰমানে মই নিজে নাচাওঁ দেই। মই ভিডিঅ' আজি 2 মাহ দিয়া নাই, কি বকিছোঁ মই নিজে নাচাওঁ। কিন্তু জুবিন দাৰ কাৰণে এনেকুৱাই বিশাল তাৰমানে জুবিন দাৰ এটা হেৰি বনিব, মানে অল ৰেকৰ্ড বনিব। মই সকলোৱে বিচাৰে, মই বিচাৰ নহয়, মই তাৰমানে পাগল জুবিন দাক। মোৰ জন্মৰ দিনাখনেই মৃত্যু হৈছে, আজি শুকুৰবাৰ, আজি শনিবাৰ হৈছে আৰু শুকুৰবাৰ দিনাখনি শুকুৰবাৰ দিনাখন ঢুকাইছে মোৰ জন্ম। মানে এনেকুৱাই ভাল পাওঁ, সেইটোতে মোৰ অকণমান চিন থাকিল। জুবিন দাৰ মই হৃদয়ৰ পৰা ভাল পাওঁ, সঁচা কথা 110%। আৰু আশা কৰোঁ আপোনালোকে কমেণ্ট কৰিব, বেদান্ত ফানি নহয়, বেদান্ত পগলা কৰিব, ডাইৰেক্ট কমেণ্ট কৰিব। আপোনালোকে ভাল কমেণ্ট কৰে, বেয়া কমেণ্ট কৰে, মতলব নাই। লাগিলে যদি আপোনালোকে বেয়া পায় ডাইৰেক্ট আনছাবস্ক্ৰাইব কৰি দিব, মতলব নাই। সেইটোৱে, ধন্যবাদ।